ছাত্ৰীসকল এই ভিডিঅ'টোত দশমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 6.2 10 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নমতে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাৱে সেট কৰে যে AO by BO equal to CO by DO হয়। দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম। প্ৰশ্নমতে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত সেট কৰিছে যাতে AO by BO equal to CO by DO। দেখুৱাব লাগে যে ABCD এটা ট্ৰেপিজিয়াম। এতিয়া ট্ৰেপিজিয়াম মানে কি? ট্ৰেপিজিয়াম মানে হৈছে তেনে চতুৰ্ভুজ যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল। আমি যদি কিবাকে প্ৰমাণ কৰিব পাৰো যে ABCD চতুৰ্ভুজৰ যিকোনো দুডাল বিপৰীত বাহু সমান্তৰাল তেতিয়াহলে আমি প্ৰমাণ কৰিব পাৰিম যে ABCD এই চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম। প্ৰথমতে লিখি লৈছো দিয়া আছে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ দুডালে O বিন্দুত কটাকটি কৰিছে যাতে AO by BO equal to CO by DO হয়। আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপিজিয়াম। এই চিত্ৰটোৱে ইয়াতে অঙ্কন কৰি লোৱা হৈছে, তোমালোকক বুজাবলৈ মোৰ সুবিধা হ'ব সেই কাৰণে। এতিয়া অঙ্কন EO সমান্তৰাল AB অঙ্কন কৰা হৈছে। এতিয়া DAB ত্ৰিভুজত EO সমান্তৰাল AB অঙ্কন মতে আমি আঁকি লৈছিলো নহয় EO সমান্তৰাল AB, হেহে EO সমান্তৰাল AB কেনেকৈ পাইছো অঙ্কন মতে। গতিকে DE by EA equal to DO by OB হ'ব। কেনেকৈ পাম এইটো পাম আমি মৌলিক সমানুপাতিকতাৰ উপপাদ্য মতে। মৌলিক সমানুপাতিকতা উপপাদ্য মতে যদি এডাল ৰেখা এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ অঙ্কন কৰা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেতিয়াহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। অৰ্থাৎ এই ত্ৰিভুজৰ ABৰ সমান্তৰালকৈ EO অঙ্কন কৰা হৈছিলে, গতিকে EO কি কৰিব আন দুটা বাহুক কেনেধৰণেৰে ভাগ কৰিব DE by EA equal to DO by OB এনেধৰণেৰে ই ভাগ কৰিব। এইটোও পাইছো আমি মৌলিক সমানুপাতিকতাৰ উপপাদ্য মতে। কিন্তু আমাক কি দি আছিলে AO by BO equal to CO by DO। এয়া চোৱা এয়া দিয়া আছিলে AO by BO equal to CO by DO আমাক দিয়া আছিলে। এতিয়া এই দুটা আমি মিলাই চাম। ইয়াতে মই দেখি পাইছো যে DO by OB আছে, গতিকে ইয়াৰ পৰা মই কি কৰিম যে DO by OB কিবা প্ৰকাৰে মই এফালে আনি ল'ম, সমান চিহ্নৰ যিকোনো এফালে মই আনি ল'ম। সেইকাৰণে এবাৰ কি কৰা হৈছে AO into DO equal to CO into BO এইটো বজ্ৰপূৰণ কৰা হ'ল। DO টো মোক ওপৰত লাগে সেইকাৰণে মই DO টো ইয়াতে ৰাখিছো, BO টো মোক তলত লাগে গতিকে মই এইফালৰ পৰা যেতিয়া BO টো ইফালে আনিম এফালে পূৰণ হৈ আছিল ইফালে আহিলে সমান চিহ্ন ইফালে আহিলে হৰণ হৈ যাব equal to CO by AO। এতিয়া DO divided by BO বা OB একেটাই কথা, BO টো মই OB বুলি লিখিছো equal to CO by AO বা OA একেটাই কথা মই এনেকৈ লিখিছো। এতিয়া মই দেখি পাইছো যে তুলনা কৰি দেখি পাইছো যে DO by OB এফালেও আছে আৰু DO by OB ইয়াতো আছে। এতিয়া ইয়াত 1 নম্বৰ সমীকৰণ নাম দিছো, ইয়াত 2 নম্বৰ সমীকৰণ নাম দিছো। 1 আৰু 2 পৰা পাইছো যে DO by OB equal to DE by EA, ঠিক তেনেকৈ DO by OB equal to CO by OA। তাৰ মানে DE by EA equal to CO by OA। 1 আৰু 2 পৰা পাইছো যে DE by EA equal to CO by OA। এতিয়া পাইছো যে DE by EA equal to CO by OA। এইখিনি চোৱাচোন এইফালে এইটো ত্ৰিভুজ চোৱা DE by EA equal to CO by OA অৰ্থাৎ এই ত্ৰিভুজটোত পাম হয়নে এইখিনি ADC ত্ৰিভুজৰ পৰা কি পাম EO সমান্তৰাল DC। এইটো আকৌ কেনেকৈ পাম এইটো পাম মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্য মতে। মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্য মতে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাততে ভাগ কৰে তেনেহলে এই ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল। গতিকে আমি DE by EA equal to CO by OA ৰ পৰা কি পালো EO সমান্তৰাল DC মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্য মতে। এতিয়া এইটো আমি 3 নম্বৰ নাম দিছো আৰু EO সমান্তৰাল AB এইটো আমি অঙ্কন মতে কৰি আহিছিলো, গতিকে ইয়াত আমি 4 নম্বৰ নাম দিছো। এতিয়া চোৱা
EO সমান্তৰাল AB, EO সমান্তৰাল DC। অৰ্থাৎ AB আৰু DC এই দুয়ো সমান্তৰাল। এতিয়া গম পাই গ'লো যে ABCD চতুৰ্ভুজটোৰ এযোৰ বাহু সমান্তৰাল। অৰ্থাৎ চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম। আজিলৈ ইমানেই, ধন্যবাদ।